বন্ধু বন্ধুসকল, যি মই দেখুৱাম মোৰ গাহৰিবোৰক কি দানা দিওঁ ভিডিঅ' এটা বনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু অলপ কম খৰচতে হৈ যায় এইটো লিভাৰডক। মই ইয়াত দিছোঁ প্ৰথমে কচু আৰু ৰাইচ পলিচ চাউল দি সিজাইছিলে ফাৰ্ষ্ট। তাৰপিছত তাৰ ওপৰত তোমাৰ কিনা যোনটো এতিয়া নতুন কোম্পানী এটা খুৱাইছোঁ অশোক বুলি কয়, সেইটো দি দিছোঁ 3 কাপ। তাৰপিছত এতিয়া অলপ মিনাৰেল মিক্সাৰ দি দিম। মিনাৰেল মিক্সাৰ দি দিছোঁ। তাৰপিছত এইটো ভিটামিনটো অলপমান দি দিওঁ। এই ভিটামিনটোৰ নাম কেলচিমাছ গ'ল্ড। খুব ভাল ৰিজাল্ট আহে। অলপমান দি দিছোঁ। আৰু তাৰপিছত ইয়াক মই হাতে ওপৰটো মিক্স কৰিছোঁ, মানে ওপৰটো প্ৰথমে ভিটামিনটো পায়, মানে গোটেইবিলাকত যদি দিওঁ মানে তেতিয়া অলপ বুজিছে আৰু কি ক'ব বিচাৰিছোঁ। আপোনালোকে এনেকৈ দি চাব, গাহৰি খুব মানে ধুনীয়াকৈ খায় মানে, আৰু গ্ৰ'থটো ভাল আহে মানে। এতিয়া দেখুৱাইছোঁ আপোনালোকক তাইক দিয়া জেগাত কেনেকৈ খায় মোৰ চাওঁজনী। দেখিবলৈ পাইছে খুব সুন্দৰকৈ খায় মানে সেইজনী। এবাৰ ইয়াৰ 3rd টাইম হিটত আহিব। তাৰপিছত মই খাচী 3টা ৰাখিছোঁ। এই খাচীকেইটাক গোৱাৰ দিছোঁ। এইকেইটা প্ৰায় 3 মাহ কমপ্লিট হৈ গ'ল। কেনেকুৱা দেখিছে ক'বচোন ৰিজাল্টটো। প্ৰায় 20+ হৈ গ'ল দুটা। গতিকে গোৱাৰ দিছোঁ। তাৰপিছত খাচী ইয়াত 2টা আছে বাৰু, সেইফালে লোকেল এটা আহিছে। এইকেইটা F1 পিকলে। এইকেইটা মই গোৱাৰটো খুৱাইছোঁ। চাওঁজনী ধুনীয়াকৈ খাইছে। কেনেকুৱা হৈছে বন্ধুসকল জনাবচোন। আৰু মোৰ দানা দিয়া ছিষ্টেমটো হৈছেনে নাই হোৱা আপোনালোকে কমেণ্ট কৰিব। আৰু যদি এইটো ষ্টাইলত খুৱাব বিচাৰে আপোনালোকে খুৱাই চাব, খুব ধুনীয়া গ্ৰোথ লয় মানে। মই নিজে প্ৰমাণ পাইছোঁ, আৰু কম খৰচত হৈ যায়। মানে আমাৰ নিচিনা মানুহে মানে সম্পূৰ্ণ কমাৰ্চিয়েল ফিটত খুৱাবলৈ মানে অলপ প্ৰব্লেম হয়। চ' এনেকৈ দিছোঁ। আৰু মই ডিঅ'কটা আনিছোঁ। এয়া মোৰ আগৰ ভিডিঅ'টো চাইছে আপোনালোকে। এই ডিঅ'কটো মই এই গোৱাৰে দি আছোঁ। ষ্টাৰ্টাৰ দিব লাগিছিল, মানে আমাৰ অলপ প্ৰব্লেম হয় মানে দোকান যাবলৈ অলপ প্ৰব্লেম হয়, একেবাৰে আনি ল'বলগীয়া হয়। আৰু ষ্টাৰ্টাৰটো শেষ হৈ গ'ল, আৰু ষ্টাৰ্টাৰটো অলপ পাবলৈ দিগদাৰ হয় মানে যিটো কোম্পানী। এয়া দেখিবলৈ পাইছে এইটো ডিঅ'কটো আজি এমাহত এইকেইটা খাচীকেইটা। বন্ধুসকল কেনেকুৱা পালে মোৰ ভিডিঅ'টো জনাবচোন। লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আপোনালোকৰ সহায় মতে আগবাঢ়ি যাম।